Hello guys, good morning. Welcome back my channel SI Blog. এতিয়া বাজিলে 7:30 মান হৈছে। এতিয়া আমি হোষ্টেলত আছো। আমি আজি দেখাম যে আমাৰ কলেজটো ITI কলেজটো কেনেকুৱা। ইয়াৰ আগতে চাই লওক আমাৰ হোষ্টেলটো। এইটো আমাৰ হোষ্টেল। এয়া হোষ্টেল। যেহেতু মৰ্নিং হৈ আছে এতিয়া উঠি আছে। এইটোৱে গোটেইখিনি হোষ্টেল চাওক আৰু হোষ্টেল এইবিলাক তেওঁলোকে উঠাই নাই এতিয়ালৈ উঠাই নাই 7:30 পৰা ক্লাছ হয় এতিয়া গৈ আছে কোনোবাই ক্লাছত গৈ আছে এতিয়া চাব এতিয়া হোষ্টেলটো চালে এতিয়া চাব আমাৰ ITI কলেজটো একদম ফ্ৰণ্ট গেটৰ পৰা আহিম চাওক একদম ফ্ৰণ্ট গেটত যাওঁ এতিয়া হোষ্টেল মানে ITIৰ পিছফালে হোষ্টেল আছে এইটোৱে তেজপুৰ ITI মোৰ পিছফালে যে চাইছে এইটোৱে ITI মেইন গেট এতিয়া চাব ভিতৰ ফালে যাই আছোঁ এয়া এইটোৱে মেইন গেট তেজপুৰ ITIৰ এতিয়া ভিতৰ ফালে চাব কি বিভাগ আছে কি ট্ৰেড আছে এইবিলাক চব দেখাবলৈ চেষ্টা কৰিম কাৰণ মই ইয়াত আছোঁ এবছৰ ধৰি ক'ত কি আছে চব জানি গৈছে এতিয়া মই ভিডিঅ'বিলাক পাৰ্টকৈ দি থাকিম কিবা যদি আপোনালোকৰ ডাউট থাকে সুধিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন চেনেল হয় এইটোতে পোৱা যায় প্লাম্বাৰ এণ্ড ফিটাৰ SCVT ওপৰ ফালে উঠি যাব লাগে এইটো ৰুম প্লাম্বাৰ এণ্ড ফিটাৰৰ যেহেতু দুটা ভাগ থাকে এটা SCVT আৰু এটা NCVT এইটো SCVT আছিল SCVT হৈছে ষ্টেট কাউন্সিলিং ভোকেশ্যনেল ট্ৰেইনিং আৰু NCVT হৈছে নেশ্যনেল কাউন্সিলিং ভোকেশ্যনেল ট্ৰেইনিং গুগলত চাৰ্চ কৰিলে পাই যাব এইটোৱে তেজপুৰ গভৰ্ণমেণ্ট ITI চৰকাৰী ITI এইটোৱে চাওক আৰু এইটোৱে হৈছে ছাৰসকলৰ জিৰণি কক্ষ MMV বুলি কয় যে মেকানিক মটৰ ভেহিকেল এইটোৱে এইটো ট্ৰেড এতিয়া আমি ওপৰৰ ফালে গৈ আছোঁ ওপৰতে অফিচ ৰুমবিলাক চাব এইবিলাক অফিচ ৰুম ছাৰসকলৰ জিৰণি কক্ষ এইটো এক্সামিনেশ্যন ব্ৰাঞ্চ এইবিলাক চব অফিচ ৰুম চববিলাকতে ছাৰ থাকে আৰু সন্মুখত আছে প্ৰিন্সিপালৰ ৰুম আৰু হল ৰুম আৰু অফিচ ৰুমৰ সন্মুখতে এটা সৰু ফুলনি বাগিচা চাওক যিহেতু এতিয়া মৰ্ণিং মানে 7:30 মান হৈছে এতিয়া খোলাই নাই এইবিলাক খুলিছে চাওক চব দৰজা খুলি দিয়া নাই এইটোৱে হল ৰুম এয়া আৰু এইটো হল ৰুম B এইটো ষ্টেনোগ্ৰাফি এণ্ড ছেক্ৰেটাৰিয়েল এছিষ্টেণ্ট এইটো বিষয়ে মই নাজানো কি এইটো আৰু এইটো ছুইং টেকন'লজি এইবিলাকৰ বিষয়ে পাৰ্টকৈ ভিডিঅ' বনাম এতিয়া চাওক আমাৰ এইটো কলেজটো চাওক আজি এতিয়া তলপিনে নামি যাওঁ নামি কিনে আৰু কেইটা ট্ৰেড আছে এইবিলাক চাবা এইটো আমাৰ ITI কলেজৰ ফিল্ডটো এতিয়া বেছি ডাঙৰ নহয় সৰুৱে আছে ফিল্ডটো এইটো টাৰ্ণাৰৰ ৰুম টাৰ্ণাৰ লিখা আছে টাৰ্ণাৰ আৰু মেচিনিষ্ট দুটা একেলগতে ই কৰা আছে ৰুম দুটা একেলগতে আছে এয়া মাজত পাৰ্টো নাই একদম দুটা একেলগত লগোৱা আছে চাওক ষ্টুডেণ্ট আহিছে একদম ৰাতিপুৱাই 7:30 পৰা হয় সেইকাৰণে আৰু বহুতকেইটা ট্ৰেড আছে এইবিলাকো চাব ইফালৰ পৰা আহিলোঁ এইটো এতিয়া চাব কপা কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট এইটোৱে কপা কপাৰ লগতে একেলগে থকা ৰুমটো ICTSM ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি ছিষ্টেম মেইনটেনেন্স এইটোৱে আৰু এইফালে চাব এইটো ইলেক্ট্ৰিকেল লেবৰেটৰী এটা চাইড চালে এতিয়া আৰু এটা চাইডত চাব এই চাইডত আছে এইটো লেট্ৰিনবিলাক ইয়াত
ফ্ৰেছ আপ কৰিবৰ কাৰণে ইয়াতে। এইটো ইলেক্ট্ৰিচিয়ানৰ ৰুম, দেখাই দিম পিছত। আছে মেকানিক, এগ্ৰিকালচাৰ, মেচিনাৰী, ভালে চাব। এইটোৱে ইলেক্ট্ৰিচিয়ানৰ ৰুম, এইটো বিজুলী বিভাগ ইলেক্ট্ৰিচিয়ান, আৰু এইটো ৱায়াৰমেন, আৰু এইটো কেণ্টিন হয়, খাবলৈ ভোক লাগিলে ইয়াতে খোৱা হয়। আৰু এইটো নতুনকৈ বিল্ডিং হৈ আছে, আৰু ইয়াত বেলেগ কিবা ট্ৰেড দিব, সেইটো কাৰণে বহুত পইচা আহিছে। এয়া ৱেল্ডাৰ, আৰু এইফালে আছে ফিটাৰ, এইটো ফিটাৰ, এয়া ফিটাৰ বুলি লিখা আছে। ইয়াৰ ভিতৰত গৈ বেলেগকৈ ভিডিঅ' বনাম, পাৰ্ট কৰি বনাই দিম। এইটো এডমিশ্যন হ'বলৈ কিমান পাৰ্চেণ্ট লাগে এইবিলাকৰ বিষয়ে, চব ট্ৰেডৰ বিষয়ে ভিডিঅ' বনাই দিম। ইয়াৰ পিছত বনাম যে কোনটো ট্ৰেডত কিমান বস্তু আছে, সা-সঁজুলি আছে কামবোৰ শিকিবলৈ, আৰু কিমান পাৰ্চেণ্টেজ লাগে সেইটো ট্ৰেড চিটটো পাবলৈ। আজিৰ কাৰণে ভিডিঅ' এইখিনিয়ে।